এইগৰাকী ডক্টৰ সন্দীপ ঘোষ কলকাতা আৰজি কলেজ মেডিকেল হস্পিটেলত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা কলকাতা আৰজি কলেজ হস্পিটেলত সংঘটিত হৈছিল ছাত্ৰীৰ যৌন নিৰ্যাতন আৰু হত্যাৰ গোচৰত অভিযুক্ত হৈছিল মেডিকেল কলেজৰ সদ্য প্ৰাক্তন অধ্যক্ষ ডক্টৰ সন্দীপ ঘোষ যোৱা 9 আগষ্টত কলকাতাৰ এই হস্পিটেলখনত সংঘটিত হোৱা জঘন্য ঘটনাক লৈ সমগ্ৰ দেশতে উত্তাল হৈ থকাৰ মাজতেই কলকাতা উচ্চতৰ ন্যায়ালয় হস্তক্ষেপ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল CBIক ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে দায়িত্ব গ্ৰহণ কৰি তদন্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল যদিও কোনো লোককে আটক বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল তাৰ মাজতেই তদন্তকাৰী সংস্থাটোৱে আৰজি কৰ মেডিকেল হস্পিটেলৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সন্দীপ ঘোষক ধাৰাবাহিকভাৱে জিয়াৰা চলাইছিল যোৱা দেওবাৰে পুৱা 11 মান বজাত CG কমপ্লেক্সত দা সন্দীপ ঘোষক জিয়াৰা কৰে তদন্তকাৰী সংস্থাটোৱে নিশা 8 মান বজালৈকে এই জিয়াৰা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে যোৱা শুকুৰবাৰলৈকে চলিছিল এই জিয়াৰা CBIৰ তদন্তকাৰী এটা দলে শুকুৰবাৰে পুৱা নিজ বাসগৃহৰ কাষৰ পৰাই সঞ্জীৱ ঘোষক তেওঁৰ এখন বাহত CG কমপ্লেক্সত উঠাই নিছিল সেইদিনা প্ৰায় 10 ঘণ্টা তদন্তকাৰী দলটোৱে তেওঁক খুদা পোছা কৰি যাবলৈ লৈ গৈছিল শনিবাৰে হাতত কেইবাটাও ফাইল লৈ CBIৰ কাৰ্যালয়ত হাজিৰ হৈছিল সঞ্জীৱ ঘোষ সেইদিনা তেওঁক প্ৰায় 13 ঘণ্টা ধৰি তদন্তকাৰী দলটোৱে খুদা পোছা কৰিছিল একেদিনাই তদন্তকাৰী দলটোৱে ঘটনাৰ সন্দৰ্ভত আৰজি কৰ মেডিকেল কলেজ হস্পিটেলৰ বুকুৰোগ্য বিশেষজ্ঞ মুৰব্বী অৰুণাবা দত্তক খুদা পোছা কৰিছিল দেওবাৰে পুৱা 11 বজাত পুনৰ সন্দীপ ঘোষক CBIৰ কাৰ্যালয়ত হাজিৰ হৈছিল দেওবাৰে তেওঁৰ হাতত আছিল বিভিন্ন নথিপত্ৰ পুৱা 11 বজাত তেওঁক তদন্তকাৰী দলৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ প্ৰায় আধা ঘণ্টাৰ পূৰ্বে আহিছিল